guys, good morning. Welcome back to my YouTube channel. আজি আমি গৈ আছো কামপুৰ প্ৰেক্টিছ কৰিবলৈ 27 তাৰিখে প্ৰগ্ৰাম আছে তাকে আমি গৈ আছো প্ৰেক্টিছ কৰিবলৈ এতিয়া পাৰ যাম বেংকত পইচা এটা ভৰাবলগীয়া আছে বেংকত পইচাটো ভৰাই পেলাই আমি কামত গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকক बैंक SBI गाड़ी पैसा जमा कर गोटा पैसा जमा कर फर्म फिलअप कर जमा दी बैंक मानुह चाहे बहुत मानुह है न मोबाइल इतना पैसा तो जमा दी सोनकाले जाऊँ मान बेसि हल इतना रखी आसो कि अंकु इतना अहा ना ना भागा लगे गए इफाले कामपुर जाबले आसे रखी आसो इते बहुत देरी गल मीनाल भाई कथा फोन कथा पाती रखी आसे আমি বেংকৰ ফ্ৰণ্টত ৰখি আছোঁ ধৰ্মতে কিন্তু এতিয়ালৈকে আমাৰ মানে আমি যাবই পৰা নাই এতিয়ালৈকে এলাহ লাগি গৈছে ৰখি ৰখি আহিছে এতিয়া অলপ সময় ৰখা অন্তত এইটো ওলাই আহিছে এইটো ইমান দেৰি কৰে কি হ'ল ইমান দেৰি হ'ল যে কিয় কাৰণে বহুত ভিৰ আছিলে দিয়া হ'ব দিয়া বোলা এই চব বোলা বিন্দাছ তেল ভৰাই এতিয়া ক'তো ৰখাৰো কি হেৰি নাই একদম ডাইৰেক্ট কাম কৰোঁ তাত পেমেণ্ট কৰি আছে কত টকা কাৰণে কাজিয়া পেমেণ্টেল দিব তবু কত টকা আমাৰ সেই ৰাস্তাটো মানে আমাৰ বানপানী হওঁতে ভাগি গৈছিলে এইখিনিতে পুৰা জোৰদাৰ কাম চলি আছে মানে এইখিনি এখন কলং এখন কপিলি এখন হাৰিয়া ইয়াতে বৈ গৈছে তিনিখন আমাৰ কলংখন এইখন তোমাৰ ইয়াতে এখন কলং আছে এখন কপিলি আছে এখন হাৰিয়া এখন কলং ৰাস্তাত লাগিছিলে পুৰা কাম চলি আছে মথাৰি মানি আছে নামি গুচি গ'ল ভাইটো ইমান দুখ নাই ভাই চৰিয়া ভাই পইচা দিম পইচা দিম সজাই নাযাওঁ ভাল ভাই দেৰি হৈছে এতিয়া গৈ আছোঁ কামপুৰ কলেজ আজি কামপুৰ কলেজত হ'ব প্ৰেক্টিছ এতিয়া নাচনীকেইজনী আহি ৰখি আছে আৰু বাকী বাহিৰ যোৱা কৌশিক আহি ৰখি আছে আমি পাইছোঁ এতিয়া কামপুৰ পৰা এতিয়া গৈ আছোঁ কলেজলৈ পাই গ'লে সেই কামপুৰ কলেজ মানে কামপুৰ মহাবিদ্যালয় এতিয়া সোমাই আহিছোঁ এতিয়া ক'ত বা প্ৰেক্টিছ আৰু গম নাপাওঁ দেৱিকা বা কোন চুকি আছে পাই গ'লেহি কামপুৰ মানে য'ত ৰিহাৰ্চল দিম সিহঁতৰ পৰা পাই গ'লেহি চাওক চব নাচনী চাগে ভিতৰত ৰখি আছে তোমালোকে চাই থাকক ভিডিঅ'টো আমি নাচনী চাহ ৰেডি কৰি থৈ দিছে ইয়াৰ পৰা আহি পাই কি এতিয়া চাহ খাম চাহ খাই পেলাই আমি লগ পাই আছোঁ ছখন তিনিটাৰ কাৰণে 6খন বিস্কুট দিছিলে তাৰ বিস্কুটখন মই খাম বুলি কি ইয়াত আহিছেনে ক'ত ভৰাই দিলে আৰু মই পালোঁ এখন ই এনেকুৱা ৰাক্য সি আমাৰ গ্ৰুপৰ ভিতৰত চবতছে ই বেছি ৰাক্য ই আগতে 2খন লৈ থৈ দিছে আৰু মই এখন পালোঁ এই 3খন লৈছে ক'ত মই নাম খোৱা বছৰ আমি বাটলি আহি আছিলোঁ এইফালে আমাৰ ভাইটিকেইটা মানে আম খাই আছে আমিও এতিয়া খাম আম আম শেষে হৈ গ'ল এইকেইটা পোৱালিকেইটা নিমখ নাই জ্বলা নাই দেখোন আকৌ এতিয়া আম পাৰি খাবলৈ গৈ আছোঁ
ভাইটিহঁতে পাৰিব আম এজোপা কোনোবা মানুহৰ গছ নে বেলেগৰ ন ৰাইজৰ ৰাজহুৱা ন এইজোপা আম গছ এয়া লাগি আছে আম দিয়া পাৰা ভাইটি উঠি গৈছে ওপৰত নোৱা যদি নালাগে নামি আহা নোৱা যদি নালাগে নামি আহা লাগি আছে আম লাগিছে পাৰা বসন্তৰ কালতে আমে মলিয়ালে বলা আপোনাৰ ক'ত গ'লে হ'ল দা গীতা কৈছে নিমখ আনিব চাই আছোঁ আমাৰ মিনাল ভাই পূৰা দিছে শংকৰ ভাইটো একদম ক'ব নালাগে এনেই জানো গোবৰ ভিতৰত এক কপ মানুহ সেইটো নাই এটা বস্তু খাই নৰে আৰু ধুনীয়াকৈ আমকেইটা এনেকুৱা টেঙা নহয় মানে কোমলীয়া হৈ আছে আৰু কেহাও লাগিছে অলপমান এতিয়া আমি ঘৰলৈ গৈ আছোঁ তোমালোকে চাই থাকক ভিডিঅ'টো আমি এতিয়া কামৰ পৰা আহি ঘৰ পাই গ'লোহি তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই